এটা ফাইনালি এটা দেখিছা চাগে এটা আমি এটা নতুন দোকানে এটা ফিটা কাটিব লৈছো এটা দেখিছা চাগে 1 2 3 এটা দেখিছা চাগে এটা বৌ কোন জায়গা পাইছে আপোনালোকে আমি গুৱাহাটী পাইছে বাকি মোৰ ভিডিও চাই আছে না যে বইৰলে মিনিমাম 30-35,000 টকা মাল লৈছে যেহেতু আপোনালোকে 5% ডিসকাউন্ট পাইছে নহয় আপোনালোক মোৰ পিনৰ পৰা এটা গিফট ঠিক আছে বৌ কোন জায়গা পাইছে মোৰ ভিডিও চাই আছে না বাকি মোৰ ভিডিও কেনেকুৱা পাই ভাল পাই ঠিক আছে সদায় চাই নে ঠিক আছে এটা বৌয়ে মিনিমাম আপোনাৰ 10,000 ওপৰত মাল লৈছে আপোনাৰ 5% ডিসকাউন্ট দিছো দেখিছে চাগে বাকি উপেঞ্চি এটা মোৰ পিনৰ পৰা এটা গিফট নতুন দোকানৰ কাৰণে এতিয়া দেখিছে চাগে বৌয়ে এতিয়া মাল লৈছে মিনিমাম 10-15,000 মাল ললে 5% ডিসকাউন্ট লৈছে মালটো কেনেকুৱা পাইছে ঠিক কোন জেগা আছিলে বৌ বাবা ধেমাজি আছিলে ন বৌ মোৰ ৰেগুলাৰ কাস্টমাৰ হয় এইটো লোক এটা আপোনাৰ কাৰণে এটা স্পেশাল গিফট হয় এইটো ঠিক আছে ন দেখিছে চাগে এতিয়া বৌহে এতিয়া কোন জেগা পাইছে বুলি ক'লে ঢকুৱাখানা বেবেজিয়া মাছগাঁও বহুত দীঘলীয়া হয় আপোনালোকে কি ৰাতিপুৱা আহিলে আপোনালোকে বৌহেতে দেখিছে চাগে 16,000 মান টকা মাল লৈছে 5% ডিসকাউন্ট পাইছে দেখিছে চাগে 5% ডিসকাউন্ট পাইছে আৰু যেহেতু বৌহেত দুজনী আহিছে এতিয়া আমি এটা গিফট দিম বুলি কৈছিলো গম পাইছে চাগে এতিয়া আমি গিফট এটা দিছো দেখিছে চাগে ইয়া বৌক গিফট দিছো এটা আগৰো গিফট পাইছে নেকি আপুনি কেনেকুৱা লাগিছে গিফট পাই ভাল লাগিছে এটা আপোনাৰ গিফট ঠিক আছে বাকি আপোনালোকে 5% মই দিছো মানে ডিসকাউন্ট দিছো দেখিছে চাগে এতিয়া বহুত কোন জেগা পাইছে আপোনালোকে চিলাপৰা পাইছে মোৰ ভিডিও চাই আহিছে না কাপোৰ ৰেটটো কেনেকুৱা পালে ৰেটটো ভাল পাইছে আপোনালোকে 5% ডিসকাউন্ট পাইছে 5% ডিসকাউন্ট পাইছে দেখিছে ন বাকি কাপোৰটো ভাল পাইছে ঠিক আছে আমি গিফটও পাইছো আমি এটা গিফট ঠিক আছে থ্যাংক ইউ আমি গিফট পাইছো ভাল লাগিছে না দাদাৰ দোকানত বহুত থ্যাংক ইউ হাই ফ্ৰেন্ডছ কি খবৰ আপোনালোক আশা কৰো সকলোৱে ভালে হওক মই পিজি বলকে অন্য এটা ভিডিঅ'লৈ পুনৰ আহিলো আপোনালোকৰ মাজলৈ এতিয়া দেখিছে চাগে নতুন দোকান ওপেনিং কৰিব লৈছে দেখিছে চাগে আপোনালোকে বাহিৰৰ প্লেচটো মই দেখাই দিছো আপোনালোকে এখন দোকানত ভিজিট কৰিব হলে বাহিৰৰ প্লেচটো দেখাইছো এই দেখিছে চাগে এইটো মেইন চাইলি হয় এইটো মেইন চাইলি হ'ব আপোনালোকে যদি ধেমাজিৰ পৰা আহে এইটো চাইডে আহিব লাগিব যদি আপোনালোকে ডিব্ৰুগড় চাইডে আহে ডাইৰেক্ট মেইন চাইলি প্ৰথম পাব ঠিক আছে তাৰ পিছত পাব আপোনালোকে এই যদি ধেমাজি চাইডৰ পৰা আহে আপোনালোকে পাব এখন মোৰ প্ৰথম এই পিনে দোকান পাব আপোনালোকে হুৱাতে পাব আপোনালোকে যদি ডিব্ৰুগড় চাইডৰ পৰা আহে বাও চাইডে পাব এখন দোকান দেখিছে চাগে এইখনে এই গলিটো ভিতৰত দিয়ে সোমাই যাব লাগিব আমি সোমাই যাম আপোনালোকক দেখাই আছো নতুন দোকানৰ ডেকৰেশ্যনটো অলপ দেখাই দিছো এতিয়া আহক এতিয়া নতুন দোকানৰ ডেকৰেশ্যনটো দেখাই দিছো দেখিছে চাগে এইখনে আছে মোৰ দোকানখন নতুন দোকান ওপেনিং কৰিব লৈছো যিহেতু এখন গলিটো দেখাই দিলো অলপ ইয়াত দেখিছে চাগে অলপ পিছতে ফিটা কাটিম দেখিছে চাগে ইয়াত দেখিছে চাগে পাই এতিয়া বেলুন লগাই আছো আমি এতিয়া পাই হৈছেগে এটা ফাইনালি এতিয়া দেখিছে চাগে এতিয়া আমি এতিয়া নতুন দোকানৰ এতিয়া ফিটা কাটিব লৈছো এতিয়া দেখিছে চাগে 1 2 3 এটা দেখিছে চাগে এতিয়া আমাৰ নতুন দোকানৰ ফিটা কাটি লৈ দেখিছে ববাই কাটিছে এতিয়া সোমাই যাওক এতিয়া ববাই এতিয়া বহিব এতিয়া ৰাইজ আহিব লাহেকে দেখিছে চাগে এইখনে আছে নতুন দোকানখন দেখিলে চাগে মোৰ ভাগৰ এইখনে আছে মোৰ দোকানখন দেখিছে আপোনালোকে কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব আজি কিমানক গিফট দিও সম্পূৰ্ণ দেখাই আছো কিমান কাস্টমাৰ আহে কি কথা সম্পূৰ্ণ দেখাই আছো ভিডিওটো স্কিপ নকৰিব শেষলৈকে চাব খালি তেতিয়া ইয়া দেখিছে চাগে এখন দোকানৰ পৰা ভিডিওটো বনাই দিছো প্ৰায় মানুহ আহিবলৈ ষ্টাৰ্টিং কৰিছে যিহেতু এখন দোকানত আমি তেতিয়া লৈ যাম ফাৰ্ষ্ট এখনত সোমাই দিছো যিহেতু দুইখন দোকান চিনাকি কৰি দিছো দেখিছে চাগে এখন দোকানৰ আপোনালোকে প্ৰায় মানুহ আহিবলৈ ষ্টাৰ্টিং হৈছে ইতিমধ্যে আপোনালোকে এখন দোকানত তাৰ পৰা লৈ যাম আপোনালোকে ভিডিওটো স্কিপ নকৰিব শেষলৈকে চাই গম পাই যাব চব ঠিক আছে এটা দেখিছে চাগে প্ৰায় ষ্টাৰ্টিং হৈ গৈছে কাস্টমাৰ অহা দেখিছে চাগে ইয়া প্ৰায় ষ্টাৰ্টিং হৈ গৈছে দেখিছে চাগে ইয়া দেখিছে চাগে প্ৰায় ষ্টাৰ্টিং হৈ গৈছে ইয়া দেখিছে চাগে এতিয়া সকলোৱে মাল লৈ আছে সব নিজে ভাল ভালকে চাব বিক্ৰী নোহোৱাটো সম্পূৰ্ণ ৰিটাৰ্ণ হ'ব আপোনালোকে গম পাইছে চাগে দেখিছে চাগে ইয়া আহিলে বাকি ভালনে ট্ৰেইনত আহিলে নেকি ঠিক আছে আহিছে চাগে নতুন দোকানৰ প্ৰায় ষ্টাৰ্টিং হৈ গৈছে ইতিমধ্যে দেখিছে চাগে চাই দেখো আপুনি দেখিছে চাগে এতিয়া বৌহে এতিয়া কোন জেগা পাইছে বুলি ক'লে ঢকুৱাখানা বেবেজিয়া মাছগাঁও বহুত দীঘলীয়া হয় আপোনালোকে কি ৰাতিপুৱা আহিলে আপোনালোকে বৌহেতে দেখিছে চাগে 16,000 মান টকা মাল লৈছে 5% ডিসকাউন্ট পাইছে দেখিছে চাগে 5% ডিসকাউন্ট পাইছে আৰু যেহেতু বৌহেত দুজনী আহিছে এতিয়া আমি এটা গিফট দিম বুলি কৈছিলো গম পাইছে চাগে এতিয়া আমি গিফট এটা দিছো দেখিছে চাগে ইয়া বৌক গিফট দিছো এটা আগৰো গিফট পাইছে নেকি আপুনি কেনেকুৱা লাগিছে গিফট ভাল লাগিছে এটা আপোনাৰ গিফট ঠিক আছে বাকি আপোনালোকক 5% মই দিছো মানে ডিসকাউন্ট দিছো দেখিছে চাগে ইয়া দাদাহেত আহিছে দাদাহেত কোন জেগা পাইছে এতিয়া আপোনালোকে তেলামৰ পৰা আহিছে দাদাহেতে আগত আপোনালোক মোৰ দোকানৰ পৰা মাল লৈছে নহয় বাকি আপোনালোকে ৰেটটো কেনেকুৱা পাইছে ভাল পাইছে আজি আপোনালোকে 5% ডিসকাউন্ট পাইছে গম পাইছে চাগে এটা গিফট পাব আমাৰ পিনৰ পৰা আপোনালোকে চাই থাকক বাকি মাল বিকি ভাল পায় নহয় মোৰ ভাগত ঠিক আছে আপোনালোকে পুৰা আহি আছে দেখিছে চাগে ইয়া পুৰা কাপোৰ লৈ আছে চবে দেখিছে চাগে বৌ কাপোৰ পাইছে কোন জেগা পাইছে ধেনুখনা পাইছে ভিডিও চাই আহিছে মোৰ ঠিক আছে এতিয়া মাল ললে নহয় কোন জেগা পাইছে আগত আপোনালোকে ভিডিঅ'ত ওলাইছে চাগে একবাৰ এতিয়া আপোনালোকে গিফট এটা কৰিম বুলি এতিয়া দুজনী আহিছে যিহেতু দুইজনী মাল লৈছে যিহেতু দেখিছে চাগে
কেনেকুৱা লাগিছে ভাল লাগিছে নে গিফ্ট পাই আগত কি পাইছে নি মোক গিফ্ট পাইছে না আগত মোক আপুনি পাইছে না গিফ্ট আপুনি বাকি মোৰ ভিডিঅ' চাই কেনেকুৱা পায় ভালে পায় আপোনাৰ দোকানৰ কালেকশ্যন ভালে পালে নহয় ঠিক আছে ঠিক আছে ঠিক আছে দেখিছে চাগে পুৰা এতিয়া কাষ্টমাৰ ভিৰ লাগি আছে ইতিমধ্যে এতিয়া বৌ কোন জেগা পাইছে আপোনালোকে গুৱাহাটী পৰা আহিছে বাকী মোৰ ভিডিঅ' চাই আহিছে নে যে বহুত মিনিমাম 30-35,000 টকা মাল লৈছে যিহেতু আপোনালোকে 5% ডিছকাউণ্ট পাইছে নহয় আপোনালোকৰ মোৰ পিনৰ পৰা এটা গিফ্ট ঠিক আছে ভাল লাগিছে দাদা কোন জেগা পাইছে আগত আমাৰ পৰা মাল লৈছে নহয় থাৰ্ড টাইম হৈ গ'ল ন ঠিক আছে মালৰ ৰেছপন্স কেনেকুৱা পাইছে ভাল পাইছে ন ঠিক আছে দেখিছে চাগে এতিয়া পুৰা কাষ্টমাৰ ভিৰ লাগি আছে যিহেতু দেখিছে চাগে আপোনালোকে কোন জেগা পৰা আহিছে কোন জেগা পাইছে চিলাপথাৰ পৰা আহিছে এইটো কেনেকুৱা পাইছে ভাল পাইছে ঠিক আছে মাল আপোনালোকক দেখাই আছো দেখিছে চাগে ইয়াত দেখিছে চাগে পুৰা ভিৰ লাগি আছে ইতিমধ্যে দোকানত পায় দুইখন দোকানতে পুৰা ভিৰ লাগি আছে ইতিমধ্যে আপোনালোকক সম্পূৰ্ণ দেখাই আছো সম্পূৰ্ণ গিফ্ট অলপহে দেখাব পাৰিছো যিহেতু ভিৰ হৈ আছে পুৰা ইমান দেখাব পৰা নাই মোৰ ভিডিঅ'টো ভাল লাগিছে যে অকণমান শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব আৰু আপোনালোকে কমেণ্ট এটা কৰি দিব নাপাৰিব যিমান পাৰে শ্বেয়াৰ কৰক দেখিছে চাগে এতিয়া দুইখন দোকানতে পুৰা ভিৰ লাগি আছে ইতিমধ্যে তেওঁ অলপ ভিডিঅ'টো বনাই দিছোঁ কাৰণ আপোনালোকে অলপ হ'লেও দেখাব লাগিব ন আপোনালোকে ভাবিব গিফ্ট চিফ্ট দিয়া নাই কিবা কিবি কোৱা নাই বুলি ভাবিবও পাৰে আপোনালোকে সেইকাৰণে সম্পূৰ্ণ দেখাই আছোঁ গিফ্টটো সম্পূৰ্ণ চবকে দেখাব পোৱা নাই যিহেতু অলপ দেখাই দিছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাই এতিয়া বহুত কোন জেগা পাইছে আপোনালোকে চিলাপথাৰ পাইছে মোৰ ভিডিঅ' চাই আহিছে নে কাপোৰ ৰেটটো কেনেকুৱা পালে আপোনালোকে 5% ডিছকাউণ্ট পাইছে 5% ডিছকাউণ্ট পাইছে দেখিছে ন বাকী কাপোৰটো ভাল পাইছে ঠিক আছে আমি গিফ্টও পাইছো আমি এটা গিফ্ট ঠিক আছে থ্যাংক ইউ আমি গিফট পাইছো ভাল লাগিছে না দাদাৰ দোকানত বহুত ঠিক আছে থ্যাংক ইউ এনেকৈ ক'লে বহুত ভাল লাগে যিহেতু ঠিক আছে আপোনালোকে বিক্ৰী নহয় মালটো আমি এক্সচেঞ্জ কৰি ল'ম এইটো মাল লৈ গ'ল আপোনালোকে বিক্ৰী যোৱা নাই কেনেকুৱা পচি আছে এক্সচেঞ্জ কৰি দিম ঠিক আছে এতিয়া দেখিছে চাগে বৈ এতিয়া মাল লৈছে মিনিমাম 10-15,000 মাল ল'লে 5% ডিছকাউণ্ট লৈছে মালটো কেনেকুৱা পাইছে কোন জেগা আছিলে বৌ ভাগৰ ধেমাজি আছিলে ন বৌ মোৰ ৰেগুলাৰ কাষ্টমাৰ হয় এইটো লওক এইটো আপোনাৰ কাৰণে এটা স্পেচিয়েল গিফ্ট হয় এইটো ঠিক আছে নতুন দোকানৰ কাৰণে বাকী আহি থাকিব ঠিক আছে এতিয়া দেখিছে চাগে লাহেকে এতিয়া মানে মানুহ অহাটো এতিয়া প্ৰায় কমিছেগৈ এতিয়া ভিৰটো অলপ কমিছেগৈ আজি ভিডিঅ'টো কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাৰিব আৰু যিমান আহিছে আপোনালোকে গিফ্টটো দিবলৈ চেষ্টা কৰিম যিহেতু আপোনালোকে দেখিছে চাগে এখনেই হৈছে মোৰ দোকানখন হৈছে আপোনালোক প্ৰায় দেখাই আছোঁ দেখিছে যে আহিব পাৰিব ধেমাজি মৰিধলটা আছে চেনেলটো ছাবস্ক্ৰাইব কৰিলে মোৰ নাম্বাৰ পাই যাব নাম্বাৰ পাই কল কৰিব যিমান ফাইনেলি আপোনালোকে দেখিলে চাগে আপোনালোকে বহুতে মানে কাষ্টমাৰ হ'ল যিহেতু সম্পূৰ্ণ দেখাব নোৱাৰিলোঁ যিহেতু আপোনালোকক সম্পূৰ্ণ গিফ্ট কৰা দেখাব নোৱাৰিলোঁ যিমানখিনি পাৰিলোঁ গিফ্ট কৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব এনেকুৱা ভাল ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকৰ যিমান পাৰোঁ ভিডিঅ' মই ভাল দি থাকিবলৈ চেষ্টা কৰিম যাম আৰু দামটো মেখেলা চাদৰ ক'বলৈ চেষ্টা কৰিম যিহেতু এখন নতুন দোকানতে এতিয়া বৰ্তমান বহি আছোঁ মই এইখন দোকানলৈ যোৱা নাই যিহেতু এইখন দোকানটো বহুত কাষ্টমাৰ আছিলে আমাৰ ওচৰত আপোনালোকৰ যিহেতু আপোনালোকৰ সম্পূৰ্ণ দেখাব নোৱাৰিলোঁ আপোনালোকৰ যিমানখিনি দেখালোঁ আপোনালোকৰ সিমানেই মানে আজিৰ ভিডিঅ'টো ইমানেই কাইলৈ পুনৰ এটা ভিডিঅ' লগ পাম তেতিয়ালৈ বাই